আজুৰি য'ত দেখিবলৈ পোৱা গৈছে শদিয়াৰ পৰা গৈ নিজৰ প্ৰতিভা উজ্বলাবলৈ সক্ষম হোৱা এগৰাকী চিত্ৰশিল্পী অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত এক নৱতম সংযোজনেৰে ইতিমধ্যে মুক্তি লাভ কৰিছে এক কলাত্মক সংগীতৰ সোৱাদেৰে সজোৱা মিউজিকেল ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে অভিনয় জগতত পদাৰ্পণ কৰা এইগৰাকী যুৱক হেমচন্দ্ৰ গুৱাহাটীৰ গভ আৰ্ট এণ্ড ক্ৰাফ্ট কলেজৰ এজন ছাত্ৰ ইতিমধ্যে তেওঁ অসমৰ ভিন্ন ঠাইত নিজৰ চিত্ৰৰ জৰিয়তে এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে অন্যহাতে মুম্বাইত গৈ নিজৰ সাংগীতিক যাত্ৰা অব্যাহত ৰখা যোৰহাটৰ প্ৰতিভাৱান যুৱক অভিনীত বৰাৰ পৰিকল্পনা পৰিচালনা তথা নিজ কণ্ঠ আৰু সুৰেৰে সজোৱা এই আজুৰি মিউজিকেল ভিডিঅ' এলবামটি দৰ্শকে যথেষ্ট আদৰি লৈছে I love Sadiya Entertainment.